নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আজিও আপোনালোকৰ বাবে অসম পুলিচৰ এক্সামত আহি থকা কেইটামান কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনকেইটা আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। আহক তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিছে আজি প্ৰথম যিটো কুৱেশ্যন আছে, জোনাকী কাকতৰ জন্ম কেতিয়া হৈছিল? ক 1873 চনত, খ 1880 চনত, গ 1882 চনত আৰু ঘ 1889 চনত। মোৰ অলপ চৰ্দি হৈ আছে কাৰণে অলপ মাতটো বেলেগ হৈছে, তাৰ বাবে ক্ষমা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 1889 চনত। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। আজি নেক্সট কুৱেশ্যনটো আছে, প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন? ইয়াতে আপোনালোকৰ প্ৰথম মহিলা সভাপতিৰ কথা সোধা হৈছে অসম সাহিত্য সভাৰ। ইয়াতে অপশ্যন আছে ক হেমপ্ৰভা, খ পুষ্পলতা, গ নলিনীবালা দেৱী, ঘ মীৰা শৰ্মা আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ নলিনীবালা দেৱী। আপোনালোকে দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটোত আপোনালোকক সুধিছে প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিলে? আপোনালোকে দেখিছে প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিলে? ইয়াতে অপশ্যন আছে ক বিৰিঞ্চি কুমাৰ বৰুৱা, খ পদ্মনাথ গোহাঁইশ্ৰী বৰুৱা, গ আনন্দৰাম বৰুৱা আৰু ঘ লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো কি। আৰু যিসকলে শুদ্ধ উত্তৰটো দিব তেওঁলোকৰ নামটো মই মোৰ নেক্সট ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম, যোনে যোনে শুদ্ধ উত্তৰ দিয়ে। আৰু ইয়াৰ শুদ্ধ উত্তৰ যিটো হয় সেইটো আপোনালোকক মই আমাৰ নেক্সট ভিডিঅ'ত সেইটো আপোনালোকক মই জনাই দিম। আহক তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'লৈ যাওঁ। আজি আমাৰ 4 নম্বৰ কুৱেশ্যন যিটো আছে, আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ' আহিয়ে থাকিব। ইয়াৰ 4 নম্বৰ কুৱেশ্যনটো আছে আজি আপোনালোকৰ প্ৰথম অসমীয়া আলোচনী। ইয়াৰ অপশ্যন আছে ক জোনাকী, খ অৰুণোদয়, গ ৰামধেনু আৰু ঘ আবাহন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰুণোদয়। আৰু অৰুণোদয় প্ৰকাশ পাইছিলে 1846ত। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে অধিক জানিবলৈ বিচাৰে মই তলত ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব অৰুণোদয়ৰ বিষয়ে। মই তলত ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আছে প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? ইয়াৰ অপশ্যন আছে ক হেমচন্দ্ৰ গোস্বামী, খ যতীন্দ্ৰনাথ দুৱৰা, গ আত্মাৰাম শৰ্মা আৰু ঘ চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হেমচন্দ্ৰ গোস্বামী। আৰু প্ৰশ্নটো সুধিছে আপোনালোকৰ প্ৰিয়তমাৰ চিঠি কবি কোন আছিল? আহক তেতিয়াহ'লে আমি আজি শেষৰ কুৱেশ্যনটোলৈ যাওঁ। কোনে প্ৰথম অসমীয়া সাহিত্যৰ উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অৰ্থাৎ অসম সাহিত্য উপত্যকা বঁটা কোনে লাভ কৰিছিলে সেইটো আপোনালোকৰ প্ৰথম সেই কুৱেশ্যনটো ইয়াতে সুধিছে। ইয়াতে প্ৰথম অপশ্যনটো আছে আপোনালোকৰ হীৰেণ ভট্টাচাৰ্য, খ ভৱেন্দ্ৰনাথ শইকীয়া, গ মহিম বৰা আৰু ঘ অৰুণ শৰ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্য। আৰু কালি আপোনালোকক মই যিটো ভিডিঅ'ত সুধিছিলোঁ যে ভিটামিন এ অভাৱত কোনবিধ ৰোগ হয়? আৰু ইয়াৰ অপশ্যন আছিল ক পয়া লগা, খ হাঁপানি, গ টাইফইড, ঘ কুকুৰীকণা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ কুকুৰীকণা। আৰু আহক চাওঁ কোনসকলে শুদ্ধ উত্তৰ দিছিলে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু ইয়াতে আপোনালোকে দেখিছে পৰমানন্দ দাস, তেওঁ শুদ্ধ উত্তৰ দিছে, ডিটো শুদ্ধ বুলি কৈছে। আৰু ইয়াতে দেউৰী বুলি এজনে শুদ্ধ উত্তৰ দিছে, ডি বুলি ইয়াতে আপোনালোকে দেখিছে, অৰ্থাৎ ঘটোৰ কথা কৈছে। আৰু ইয়াতে দেখিছে মিণ্টু দাস। আৰু ইয়াতে শ্বাহজাহান মণ্ডল কুকুৰীকণা ঘটো তেওঁৰ শুদ্ধ হৈছে। আৰু ইয়াতে দেখিব লক্ষীকান্ত, ইয়াতে তেওঁৰ শুদ্ধ হৈছে উত্তৰটো ডি, অৰ্থাৎ ঘটোৰ কথা কৈছে। আৰু এজনে শুদ্ধ উত্তৰ দিছে, এইটো চিণ্টু ডিফেন্স লভাৰ বুলি আছে তেওঁৰ নামটো, তেওঁ শুদ্ধ উত্তৰ দিছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ। জয় অসম, জয় হিন্দ।